Welcome to my YouTube channel Tonma Exi Vlog guys. আজি আকৌ এটা নতুন vlog লৈ আপোনালোকৰ মাজলৈ আহি গলো আৰু মানে মোৰ বনাব সময় পোৱা নাই মোবাইলটো নাথাকে আৰু ক্লাছ 10 না পঢ়িব লাগে অলপমান মানে আপোনালোকে ইমান সাপোৰ্ট কৰাৰ বাবে দিব লাগিব না ভিডিও আৰু মানে ভিডিওটো আজি আনিলো আৰু মানে কৰিলো মানে আজি মানে কাতিৰ লাষ্ট আৰু আমাৰ মৈকুৰী মন্দিৰত পূজা হৈ আছে আৰু সেই পূজা আপোনাক দেখুৱাম ইয়াৰ ভিডিওটো আৰম্ভ কৰো বলক টিম্পুদাৰ ফেন না দে আর সে আর আহি যায় আৰু এইটো বস্তু মানে আপোনালোকে মানে এইটো জানে যোন ডিম্পুদাৰ ফেন তাৰ মুখেৰে দে আৰু ডিম্পুদাৰ ডাইলগ সেইটো ওলাই দে দোস্ত এই বলক ভিডিওটো আৰম্ভ কৰোঁ এইবিলাক ওলাই আৰু সেইবিলাক কপি বুলি নকয় দে আৰু ভিডিওটো পিছে আৰম্ভই কৰোঁ এইখিনি কথা ক'লোঁ আৰু আপোনালোকে ভাবিব কি ডিম্পুদাৰ কপি সেইবিলাক ডিম্পুদাৰ কপি নহয় এইটো ডিম্পুদাৰ ফেন হয় আৰু দে ভিডিওটো আৰম্ভ কৰোঁ মন্দিৰ পালোঁ আৰু বেছি দূৰ নহয় এইটো মন্দিৰ আৰু তাতে পূজা ইয়াতে পূজা হৈ আছে আৰু অলপ দেৰি হোম পুৰিব আৰু দেখাম বাৰু আজি আমাৰ ৰাজৰ লাষ্ট আৰু আজি ইয়াতে সেইকাৰণে হোম পুৰি আছে আমি ইয়াতে হোমৰ ফুটা ল'বৰ কাৰণে আহিছোঁ এতিয়া আমি হোমৰ ফুটাটো লৈ হ'ব লাগে ফাইনেলি হোমৰ ফুটা লৈ ল'লোঁ আৰু এতিয়া মোৰ ভোক লাগে ন দিনটো ল'ব নে আছোঁ এতিয়া অলপমান খাই লওঁ খাই বৈ আহি আজি আৰু এতিয়া ভিডিঅ'টো এণ্ডিং কৰিলোঁ বাই বাই